নমস্কাৰ গ্ৰহণ কৰিব। আজি মই JSB Advice 365 চেনেলৰ জৰিয়তে আপোনালোকক যোৱা দিনৰ BTC নিৰ্বাচনৰ সম্পৰ্কে মই আলোচনা কৰিবলৈ ওলাইছোঁ। যোৱা সময়ত আগ্ৰামা মহিলাৰীয়ে সংখ্যাগৰিষ্ঠ MCL লাভ কৰিও চৰকাৰ গঠন কৰিব নোৱাৰিলে, কিন্তু সংখ্যাগৰিষ্ঠ পোৱা ৰাজনীতি পাৰ্টিক গণতন্ত্ৰৰ নিয়ম অনুযায়ী বা ভাৰত সংবিধানৰ অনুযায়ী গভৰ্ণৰে BTC নিৰ্বাচনত যিবিলাক সংখ্যাগৰিষ্ঠ পাইছিল তেওঁলোকক গভৰ্ণৰে চৰকাৰ গঠন কৰিবলৈ অনুৰোধ কৰিব লাগিছিল, কিন্তু হৰ্স ট্ৰেডিং ফৰ্মুলাৰে প্ৰমোদ বড়োৰ UPPL চৰকাৰ, JSB, BJP এই তিনিটা দলে লগ লাগি BTCক শাসন কৰিছিল। 2020 BTC ইলেকশ্যন নিৰ্বাচন হৈছিল। এই নিৰ্বাচনত সুযোগ লাভ কৰিলে MCL জিতাবলৈ, কিয়নো এই সময়ত নিখিল বড়ো ছাত্ৰ সন্থা আৰু UBPO ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ দ্বাৰা BTR চুক্তি কৰা হৈছিল। এতিয়া আহোঁ আমি কাৰ্যসূচী নিৰ্দেশ পত্ৰ 2020 আৰু 25 লৈ মাননীয় প্ৰমোদ বড়োদেৱে নিজে আফটাৰ BTR ৰেকৰ্ড হোৱাৰ পিছত তেওঁ BTCত কি কৰিবলৈ ওলাইছিল আৰু তেওঁৰ ভিজন ডকুমেণ্ট 2020 আৰু 25ত তেওঁ কি আমাক আশ্বাস দিছিল, এই তেওঁ কথা দিয়াবিলাক বা প্ৰতিশ্ৰুতি দিয়াবিলাক বৰ্তমান সফল হৈছিল না নাই, ইয়াৰ বিষয়ে মই কিছু তেওঁলোকৰ ইস্তিহাৰ পত্ৰত থকা কথাবিলাক মই সদৌ BTCবাসীক মই অৱগত কৰাবলৈ ওলাইছোঁ। এয়া হ'ল মাননীয় প্ৰমোদ বড়োদেৱৰ বা ইউনাইটেড পিপল পাৰ্টি লিবাৰেল UPPLৰ ইস্তাহাৰ পত্ৰ। যি ইস্তাহাৰ পত্ৰত তেওঁ বিভিন্ন প্ৰতিশ্ৰুতি দি আমাৰ বড়ো আৰু অনাবড়োৰ পৰা ভোট আদায় কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। কিন্তু আজি BTC প্ৰশাসনত থকা মাননীয় প্ৰমোদ বড়োদেৱৰ চৰকাৰ 5 বছৰ পূৰণ হোৱাৰ পথত 2020 27 জানুৱাৰীত BTR চুক্তি হৈছিল। এই BTR চুক্তি হোৱাৰ পিছত আমাৰ BTCত এটা ঢৌ আহিছিল। এই ঢৌৰ জৰিয়তে কিছু NDF নেতা আৰু কিছু এপচুৰ কৰ্মীসকলে MCL আসন জয়লাভ হ'বলৈ সক্ষম হৈছিল। কিন্তু দেখা গ'ল 4 বছৰ উখলি যোৱাৰ পিছত ৰাইজে চিন্তা কৰিলে যে ইউনাইটেড পিপল পাৰ্টি লিবাৰেলৰ অধীনত থকা চৰকাৰৰ MCL EM বিলাকে বিভিন্ন সিন্ডিকেট বনাই তেওঁলোকে পইচা তুলি তেওঁলোকে নিজৰ পাৰ্টিক আগুৱাই নিয়াৰ চিন্তা চৰ্চাৰে আৰু কমিশ্যন কালচাৰেৰে কিছু কামবিলাক কিছুমানক দিয়া হৈছিল। কিন্তু আজি মই এই তেওঁলোকৰ ইস্তাহাৰৰ কথাটোৱে মই আলোচনা কৰিবলৈ ওলাইছোঁ। এয়া হ'ল মাননীয় প্ৰমোদ বড়োদেৱৰ নিৰ্বাচনী ইস্তাহাৰ পত্ৰ। কাৰ্যসূচীৰ নিৰ্দেশ পত্ৰ 2020 আৰু 25 ভিজন ডকুমেণ্ট 2020 and 25 ইউনাইটেড পিপল পাৰ্টি লিবাৰেল UPPL। লক্ষ্য আছিল শান্তি, ঐক্য আৰু প্ৰগতি, এটা পথ, এবাৰ পৰিৱৰ্তন আৰু এটা সংস্থাপন। তেওঁলোকে এই প্ৰতিশ্ৰুতি প্ৰথম পৃষ্ঠাতে তেওঁলোকে লিখিছিল তেওঁলোকৰ লক্ষ্য আছিল শান্তি আৰু একতা আৰু BTCৰ থকা বিভিন্ন জনগোষ্ঠীক লৈ
প্ৰগতিক দিগে আগুৱাই নিয়া। এটা ভোট দিয়াৰ সলনি তেওঁলোকৰ পৰিৱৰ্তন আৰু মানুহ সংস্থাপন দিয়াৰ কথা কৈছিল। কিন্তু আজিলৈকে তেওঁলোকে পৰিৱৰ্তন, শান্তিৰ নামৰ একতা আৰু প্ৰগতিৰ কথা কৈ থাকিলেও তেওঁলোকে আজিলৈ BTCত মাননীয় হাগ্ৰামা মহিলাৰী দেৱে যেনেকৈ BTCত বিভিন্ন স্কুল, কলেজ, ইউনিভাৰ্চিটি, অনুষ্ঠান প্ৰতিষ্ঠান তেওঁ বনাই থৈ গ'ল আৰু এখেতে চেংচন কৰি দি যোৱা কিছুমান ৰাস্তা পদূলি মাননীয় প্ৰমোদ বৰদেৱে ফিটা কাটি আছে। তেওঁলোকে এটা ভোট দিলে যে পৰিৱৰ্তন আৰু সংস্থাপন দিয়াৰ কথা কৈছিল। 5 বছৰ হং অৱস্থাত তেওঁলোকে আজিলৈ যেনেকৈ আমাৰ BTC বাসিন্দাক সংস্থাপন দিব লাগিছিল বা চাকৰি দিব লাগিছিল আৰু খেতি পথাৰ, পানীৰ যোগান ইত্যাদি এইবোৰ উন্নয়ন কৰিব লাগিছিল, কিন্তু আগৰ হাগ্ৰামা মহিলাৰী দিনত যেনেকৈ পৰিৱৰ্তন হৈছিল আৰু মানুহবিলাক সংস্থাপন পাইছিল, হাজাৰ হাজাৰ মানুহে চাকৰি পাইছিল বিনা পইচাত, কিন্তু আজি দেখা গ'ল মাননীয় প্ৰমোদ বৰদেৱৰ দিনত আজিলৈ নিবনুৱা সমস্যা নিবনুৱা হৈ গ'ল। হাজাৰ হাজাৰ টেট চিটেট পাছ কৰা ল'ৰাবিলাক এনে বহি থাকিব লগা হ'ল। পোষ্ট থাকিও পোষ্ট ক্ৰিয়েট কৰিব নোৱাৰিলে। কিন্তু দেখা গ'ল যে তেওঁ এটা ভোট দিয়াৰ বিনিময়ত সংস্থাপন দিয়াৰ কথা কৈছিল। এয়া পৰিৱৰ্তনৰ সময় আৰু এইটোৱে পৰিৱৰ্তনৰ সময় বুলি কৈছিল। কিন্তু ভয়, ভক্ষণ আৰু মুক্ত হ'বলৈ UPPLৰ ভোট দিয়ক। তেওঁলোকে কৈছিল ভয়, শোষণৰ পৰা মুক্ত পাবলৈ UPPLক ভোট দিবলৈ তেওঁলোকে অনুৰোধ জনাইছিল। কিন্তু এতিয়া ক'ত তেওঁলোকৰ প্ৰতিশ্ৰুতি ক'ত গ'ল আৰু তেওঁলোকে দিয়া ইস্তাহাৰত থকা কথাবিলাক তেওঁলোকে কিন্তু পূৰণ নকৰিলে। মই তেওঁলোকৰ 2020 আৰু 25 লগিন তেওঁলোকে কি কাম কৰিবলৈ ওলাইছিল এই বিষয়ে কিছু কথা আপোনালোকক মই অৱগত কৰাম। আপোনালোকে নিশ্চয় মন কৰিব আৰু এই অঞ্চলত বা BTC অঞ্চলত কি উন্নয়ন হৈছে এই ইস্তাহাৰৰ জৰিয়তে উল্লেখ কৰা কথাবিলাক তেওঁলোকে কৰিছে নে কৰা নাই আপোনালোকে বুজি পাব। UPPL দলৰ কাৰ্য আৰু লক্ষ্য। UPPL দলৰ কাৰ্য আৰু লক্ষ্য মানে তেওঁলোকে 5 বছৰত 20ৰ পৰা 25 লগিন তেওঁলোকৰ যিটো লক্ষ্য তেওঁলোকে ইস্তাহাৰত লিখিছিল। UPPL দলৰ কাৰ্য আৰু লক্ষ্য আমাৰ দলৰ পৰা ৰাজ্যৰ বাবে কৰিব খোজা কামবোৰ। 1 নম্বৰ DTH আঁচনিৰ জৰিয়তে গভৰ্নেন্স প্ৰশাসনক বাস্তৱ ৰূপ প্ৰদান কৰা। ফ্লক তেওঁলোকে DTHৰ জৰিয়তে গভৰ্ণৰৰ কিছু কথা কৈছিল। তেওঁলোকে আজিলৈকে DTH আঁচনিৰ জৰিয়তে গভৰ্ণৰ প্ৰশাসনৰ ব্যৱস্থা ৰূপ দিব পৰা নাই। ছেকেণ্ড, কৃষি, পানী যোগান, জল সম্পদ আৰু ভূমি সংৰক্ষণ বিভাগ। যে ককলাবাৰী চেণ্ট্ৰেল ষ্টেট ফাৰ্মখন পুনৰ কাৰ্যক্ষম কৰা, লগতে ককলাবাৰী অঞ্চলৰ প্ৰতিখন ৰেভিনিউ গাঁৱৰ পথাৰত পানীৰ যোগান আঁচনিত যথাযথ ব্যৱস্থা কৰা আৰু প্ৰয়োজন অনুসৰি পুনৰ নিৰ্মাণ কৰা। ফ্লক বিভিন্ন ঠাইত অৰ্গেনিক হৰ্টিকালচাৰ পাৰ্ক এণ্ড ইণ্ডিজিনিয়াছ ফুড পাৰ্ক সংস্থাপন কৰা। ফ্লক তেওঁলোকে কৰিব নোৱাৰিলে। প্ৰয়োজন অনুসৰি ভিন্ন ভিন্ন খেতি পথাৰৰ এগ্ৰিকালচাৰেল ডাম নিৰ্মাণ কৰা। কিছু জাগাত হৈছে কিন্তু প্ৰায় তেওঁলোকে কৰিব পৰা নাই। খেতি পথাৰৰ সৰু বৰ নদী নালাবোৰৰ মথাউৰি নিৰ্মাণ তেওঁলোকে সেইখন মথাউৰি নিৰ্মাণ কৰিছে। আপোনালোকে নিজ চকুৰে চাব। আজিলৈকে তেওঁলোকে BTCৰ গৰাখহনীয় সমস্যা এইবোৰ তেওঁলোকে পূৰণ কৰিব পৰা নাই। খেতি পথাৰৰ সৰু বৰ নদী নালাবোৰৰ
দুয়ো পাৰে মথাউৰি নিৰ্মাণ আজিলৈ তেওঁলোকে তেনেকুৱা উল্লেখযোগ্য মথাউৰি বনাই দিব পৰা নাই। খেতি পথাৰৰ উল্টা খন্দা আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ড্ৰপ কালভাৰ্ট আৰু স্লেব কালভাৰ্ট নিৰ্মাণ কৰা। আজিলৈকে মই ৰূপহী হালবাৰী ককলাবাৰী অঞ্চলত তেনেকুৱা কাম কৰা দেখিবলৈ পোৱা নাই। খেতি পথাৰৰ সোলাৰ ছিষ্টেম আৰু মেচিনেৰে পানী যোগান ব্যৱস্থা। খেতি পথাৰৰ সোলাৰ ছিষ্টেম আৰু মেচিনেৰে পানী যোগান ব্যৱস্থা যেনেকৈ দিব লাগিছিল তেনেকৈ দিব পৰা নাই। খেতিয়কসকলক খেতিৰ সঁজুলি ট্ৰেক্টৰ এণ্ড স্প্ৰে এটচেট্ৰা আৰু বীজ যোগান। খেতিয়কসকলক খেতিৰ সঁজুলি ট্ৰেক্টৰ স্প্ৰে এটচেট্ৰা আৰু বীজ যোগান। এই ক্ষেত্ৰত কিছুমান ছাবচিডি ৱাইজত কিছু ট্ৰেক্টৰ পাইছে, কিন্তু স্প্ৰে আৰু খেতিয়কসকলে যেনেকৈ সঁজুলি আৰু বীজ যোগান তেওঁলোকে দিব লাগিছিল তেওঁলোকে দিব পৰা নাই। দিলেও তেওঁলোকৰ নিজৰ কৰ্মীবিলাকে গোটেই সুবিধাবিলাক গ্ৰহণ কৰাই আমি দেখা পাইছোঁ। ককলাবাৰী অঞ্চলত থকা কালদিয়া নদী, পটা নদী, গুৰুমাৰা, ভুমুকি, টেবৰ, दैजेमा, লদ্ৰমা, লেৱাচাৰ, আউলচিঙা, মাৰদিয়া, বুঢ়াদিহিয়া, সত্ৰপা, শেৱালি, ৰূপহী, পুহুমৰা, আগ্ৰাং, দিকজিৰি, ডেকাদং, জাউলেদাৰা, ককলাবাৰী, ফটা गोथै আৰু নাচাই नै সমূহৰ গৰাখহনীয়া আৰু উল্টা খন্দা প্ৰস্তুতিৰ ব্যৱস্থা প্ৰতিৰোধ কৰা। আজিলৈ এই উল্লেখ কৰা নদীত আমি বান্ধ দিয়া দেখিবলৈ পোৱা নাই। 3. মাটি আৰু খাজনা বিভাগত মাটিৰ পাট্টা নথকা সকলক মাটিৰ পাট্টা প্ৰদান কৰা। কিছু মাটিৰ পাট্টা নথকা সকলক মাটিৰ পট্টা প্ৰদান কৰা। কিছু মাটিৰ পট্টা দিয়া হৈছে, কিন্তু যেনেকৈ তেওঁলোকে মাটিৰ পাট্টা গাঁৱে ভূঞে সোমাই গৰীব মানুহৰ মাটিৰ পাট্টা বনাই দিব লাগিছিল। VCTCৰ জৰিয়তে কিছুমান ছাৰ্ভে তেওঁলোকে কৰিব লাগিছিল, আৰু যিবিলাক গৰীব শ্ৰেণীৰ মানুহ তেওঁলোকে আজিলৈকে বহু বছৰ হ'ল নিজৰ মা দেউতাৰ মাটি পাট্টা বনাই ল'ব পৰা নাই। খালেগাঁও NC, কুৰাবাহা NC, থাকি NC, জাৰগাঁও, পানবাৰী NC, সৰু ঘাগ্ৰা NC আৰু ভুটিয়াপাৰা NC থকা মাটি বাৰী সমস্যা সমাধান কৰা। কালেগাঁও কুৰুবাহা NC, থাকি NC, জাৰগাঁও পানবাৰী NC, সৰু ঘাগ্ৰা বাৰী NC, ভুটিয়াপাৰা NC থকা মাটি বাৰী সমস্যা সমাধান কৰাৰ কথা তেওঁলোকে ক'লেও আজিলৈকে তেওঁলোকে এই উল্লেখ কৰা অঞ্চলৰ মাটি তেওঁলোকে পাট্টা প্ৰদান কৰি দিব পৰা নাই, আৰু মাটিৰ পাট্টা তেওঁলোকৰ সমস্যাই হৈ থাকিল, কিন্তু তেওঁলোকে সমস্যাখন সমাধান কৰি নিদিলে। তাৰপিছত প্ৰতিটো অঞ্চলৰ গ্ৰাম্য পৰিষদ আৰু অঞ্চলৰ মৌজাদাৰ বাবে কাৰ্যালয় নিৰ্মাণ কৰা। প্ৰতিটো অঞ্চলৰ গ্ৰাম পৰিষদ আৰু অঞ্চলৰ মৌজাদাৰৰ বাবে কাৰ্যালয় নিৰ্মাণ কৰা। আজিলৈকে BTCত কোনো মৌজাদাৰৰ কাৰণে মৌজাদাৰ কাৰ্যালয় নিৰ্মাণ কৰা আমি দেখিবলৈ পোৱা নাই। 4. স্বাস্থ্য বিভাগ, হেল্থ ডিপাৰ্টমেণ্ট। হুজুৱা সমষ্টিত ককলাবাৰী মলচৰণ ছাবচিডাৰী HC-খন 100খন বিছনামুক্ত পৰ্যায়লৈ উন্নতিকৰণ। হুজুৱা বস্তি ককলাবাৰী মলচৰণ ব্ৰহ্ম ছাবচিডিয়াৰী HC-খনত 100খন বিছনা যুক্ত পৰ্যায়লৈ উন্নতিকৰণ। ঘৰখন বনোৱা হৈছে, হস্পিটেলখন বনোৱা হৈছে, কিন্তু আজিলৈকে 100খন বিছনা বনাই ইয়াত যেনেকৈ ডক্টৰ নাৰ্ছবিলাক এপইণ্টমেণ্ট দিব লাগিছিল তেনেকৈ হোৱা নাই। আগত যেনেকৈ মেলেশ্বৰণ ব্ৰহ্ম ছাবচিডি HC-খন চলাই আছিল, ঠিক তেনেকৈয়ে
চলাই আছে যেনেকৈ আমাৰ চালবাৰী মডেল হস্পিটালখনতো যেনেকৈ ডক্টৰ নাৰ্ছ থাকিব লাগে তেনেকৈ তেওঁলোকে বা অসম চৰকাৰে বা BTC চৰকাৰে আজিলৈকে এইবিলাক সুবিধা কৰি দিয়া নাই ফ্লপ গোলাঘাট ব্লক পাব্লিক হেল্থ চেণ্টাৰখন অধিক সুবিধাযুক্ত পৰ্যায়লৈ উন্নতি কৰা আগত যেনেকৈ আছে তেনেকৈ আছে অঞ্চলৰ অন্তৰ্ভুক্ত প্ৰতিখন SHC আৰু HSC কক অধিক সুফল পৰ্যায়লৈ উন্নতিকৰণ কৰা আজিলৈকে উন্নতিকৰণ কৰা হোৱা নাই পশুপালন বিভাগ ভেটেনাৰী ডিপাৰ্টমেণ্ট ককলাবাৰী পৰিদৰ্শীয় সমষ্টিৰ অন্তৰ্গত পশু চিকিৎসালয় ভেটেনাৰী SC সমূহ উন্নতি কৰা ককলাবাৰী পৰিদৰ্শীয় সমষ্টিৰ অন্তৰ্গত পশু চিকিৎসালয় ভেটেনাৰী SC সমূহ উন্নতি কৰা আগত যেনেকৈ আছে তেনেকৈয়ে আছে 6 শিক্ষা বিভাগ এডুকেশ্যন ডিপাৰ্টমেণ্ট KC কলেজ আৰু আন বেচৰকাৰী LP ME হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী অনুষ্ঠানবোৰ চৰকাৰীকৰণ KC আৰু আন বেচৰকাৰী LP ME হাই স্কুল হায়াৰ সেকেন্ডাৰী অনুষ্ঠানবোৰ চৰকাৰীকৰণ কৰা কিন্তু আজিলৈকে কিছু হৈছে কিন্তু যেনেকৈ কৰিব লাগিছিল তেনেকৈ তেওঁলোকে BTCৰ থকা বেচৰকাৰী LP ME হাই স্কুল বা হায়াৰ সেকেন্ডাৰী বিলাক যেনেকৈ উন্নতিকৰণ কৰিব লাগিছিল তেনেকৈ পাৰা নাই চৰকাৰী শিক্ষা অনুষ্ঠানসমূহত এডিশনেল ষ্ট্ৰীম প্ৰদান কৰা চৰকাৰী শিক্ষা অনুষ্ঠান এডিশনেল ষ্ট্ৰীম প্ৰদান কৰাৰ কথা কলিও তেওঁলোকে আজিলৈকে এডিশনেল ষ্ট্ৰীম প্ৰদান কৰিব পৰা নাই ছাত্ৰ ছাত্ৰীসকলৰ কেৰিয়াৰ গাইডেন্স দিয়াৰ বাবে মাল্টিপাৰপাছ ইনষ্টিটিউট গঠন কৰা ছাত্ৰ ছাত্ৰীসকলৰ কেৰিয়াৰ গাইডেন্স দিয়াৰ বাবে মাল্টিপাৰপাছ ইনষ্টিটিউট গঠন কৰাৰ কথা কলিও মাননীয় প্ৰমোদ বৰদেৱে আজিলৈকে মাল্টিপাৰপাছ ইনষ্টিটিউট খন বনাই দিব পৰা নাই হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউট সংস্থাপন কৰা BTC অঞ্চলৰ বিভিন্ন অঞ্চলৰ তেওঁলোকে হোটেল আৰু টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউট বনোৱাৰ কথা কৈছিল কিন্তু আজিলৈকে এখনো তেওঁলোকে বনাব নোৱাৰিলে ইনষ্টিটিউট অফ পেৰামেডিকেল এণ্ড নাৰ্ছিং সায়েন্স স্থাপনৰ কথা কৈছিল তেওঁলোকে আজিলৈ ইনষ্টিটিউট অফ পেৰামেডিকেল এণ্ড নাৰ্ছিং সায়েন্স এষ্টাব্লিছ কৰিব নোৱাৰিলে বিভিন্ন ঠাইত হেণ্ডলুম আৰু টেক্সটাইল ট্ৰেইনিং সংস্থাপন কিছু এটা দুটা হৈছে হেণ্ডলুম স্কাইলেণ্ড ট্ৰেইনিং চেণ্টাৰ কিন্তু BTC 5খন জিলাত তেওঁলোকে যেনেকৈ কৰি দিব লাগিছিল তেনেকৈ কৰি দিব পৰা নাই শিক্ষা অনুষ্ঠান উচ্চ মাধ্যমিক বিদ্যালয় মহাবিদ্যালয়সমূহলৈ আৰ্থিক অনুদান প্ৰদান তেওঁলোকে BTC থকা সকলো শিক্ষা অনুষ্ঠানবিলাকক সমানভাৱে তেওঁলোকে যেনেকৈ ফাইনেন্সিয়েলি গ্ৰেণ্ট দিব লাগিছিল তেনেকৈ তেওঁলোকে দিয়া নাই আগত বিল্ডিং যেনেকৈ আছে তেনেকৈ এই 5টা জিলাত আমি ঘূৰি চালে দেখা পাওঁতে আগৰ স্কুল কলেজৰ অৱস্থা যেনেকৈ আছে তেনেকৈ আছে লেখক শিল্পীসকলৰ উন্নতিৰ কাৰণে ব্যৱস্থা গ্ৰহণ লেখক আৰু শিল্পীসকলৰ উন্নতিৰ কাৰণে ব্যৱস্থা তেওঁলোকে গঠন কৰাৰ কথা কৈছিল কিন্তু তেওঁলোকে কিছু মাননীয় পত্ৰ দিয়াৰ বাদে লেখক বা শিল্পীসকলক যেনেকৈ চৰকাৰী সাহায্য 1 লাখৰ পৰা 2-3 লাখ লৈ দি তেওঁলোকক কিছু ইনষ্ট্ৰুমেণ্ট কিনিবলৈ বা নিজৰ জীৱন সংস্থাপন কৰাৰ কাৰণে বা কিতাপ প্ৰকাশ কৰিবলৈ সুবিধা দিব লাগিছিল লেখকবিলাক তেনেকৈ আজিলৈ যেনেকৈ সাহায্য দিব লাগে তেনেকৈ আমি দেখা পোৱা নাই বিভিন্ন স্থানত বহুমুখী বৃত্তিমুখী শিক্ষা অনুষ্ঠান গঢ়া চৰকাৰী আৰ্থিক অনুদান প্ৰদান আজিলৈ বহুমুখী বৃত্তিমুখী শিক্ষা অনুষ্ঠান আমি বনোৱা দেখা পোৱা নাই নৱনিৰ্মিত গাঁওসমূহত EGS স্কুল সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ নতুনকৈ তাৰমানে গাঁও যিবিলাক গড স্কুল নাইট ইয়াত EGS স্কুল সংস্থাপনৰ কথা তেওঁলোকে কৈছিল কিন্তু তেওঁলোকে স্কুলখন বনোৱাৰ কথাটো দূৰৰে কথা কিন্তু আগৰ পৰা চলি থকা চৰকাৰী হোৱা স্কুলবিলাকক তেওঁলোকে
বন্ধই কৰা আমি দেখা পাইছোঁ। বাণিজ্য আৰু স্বনিয়োজন বিভাগৰ বিটিআৰ চুক্তিৰ দ্বাৰা ককলাবাৰী সমষ্টিৰ অন্তৰ্গত থকা সকলো NDB সদস্যসকলৰ আৰ্থিক সাহায্য প্ৰদান কৰা। এই ক্ষেত্ৰত কিছু ককলাবাৰী অঞ্চলত পাইছে, পোৱা নহয়। বিটিআৰ চুক্তিৰ দ্বাৰা ককলাবাৰী সমষ্টিৰ অন্তৰ্গত থকা সকলো NDB সদস্যসকলৰ আৰ্থিক সাহায্য প্ৰদান কৰা হোৱাটো আমি হোৱা বুলি ক'ব লাগিব। শ্বহীদ পৰিয়ালসকলক আৰ্থিক সাহায্য প্ৰদান কৰা। শ্বহীদ পৰিয়ালসকলৰ আৰ্থিক সাহায্য প্ৰদান কৰা। আজিলৈকে শ্বহীদ পৰিয়ালবিলাকক যেনেকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব লাগিছিল, তেওঁলোকে সকলো শ্বহীদ পৰিয়ালৰ আৰ্থিক সাহায্য দিয়া আমি দেখা পোৱা নাই। দুখীয়া পৰিয়ালসকলক ৰেচন কাৰ্ড, জব কাৰ্ড, PMY আৱাস গৃহ আৰু পায়খানা প্ৰদান কৰা। এই ক্ষেত্ৰত মাননীয় হাগ্ৰামা মহিলাৰে দেৱে আগত কৰি থৈ যোৱা কিছু PMY ঘৰখন প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত গ্ৰহণ হৈছিল। এই গ্ৰহণ হোৱা আৱাস গৃহবিলাকক প্ৰমোদৰ দিনত কৰা হৈছিল, কিন্তু এই দুখীয়া মানুহবিলাকৰ যি PMY ঘৰ আৱাস গৃহ বৰ্তমান পাইছিল, এইবোৰ হাগ্ৰামা মহিলাৰে দেৱৰ দিনতে কৰি থৈ যোৱা বা চেংচন কৰি থৈ যোৱা আৱাস গৃহই। দুখীয়া পৰিয়ালসকলৰ ৰেচন কাৰ্ড, জব কাৰ্ড, PMY আৱাস গৃহ আৰু পায়খানা প্ৰদান। এই ক্ষেত্ৰত কিছু সফল হৈছে, কিন্তু এই সফল হ'লেও এই PMY ঘৰৰ কথা আমি মানিব লাগিব। মাননীয় হাগ্ৰামা মহিলাৰে দেৱৰ দিনত কৰি থৈ যোৱা PMY বা আৱাস গৃহবিলাকে বৰ্তমান মাননীয় প্ৰমোদ বড়ো দেৱৰ দিনত সফল হৈছে। বুঢ়া বুঢ়ীৰ পেঞ্চন, বিধৱা পেঞ্চন দিয়া নোহোৱা থকাসকলৰ পেঞ্চনৰ ব্যৱস্থা কৰা। এই ক্ষেত্ৰত কিছু হৈছে। সকলো আত্মসহায়ক গোট চেল্ফ হেল্পসমূহক 75,000ৰ পৰা 4 লাখ টকালৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। কিছুমান আত্মসহায়ক গোটবিলাকত 75,000 200মান গোটক তেওঁলোকে দিয়া হৈছে, কিন্তু তেওঁলোকে BTC 5খন জিলাত যেনেকৈ চেল্ফ হেল্পবিলাকক অনুদান দিব লাগিছিল, তেনেকৈ তেওঁলোকে দিয়া নাই। 75% কিছু চেল্ফ হেল্প গ্ৰুপে পাইছে, আজিলৈকে 4 লাখ কোনো আত্মসহায়ক গোটে পোৱা নাই। চাহ পিঠা কৰি শাক পাচলি আদি নিম্ন বৰ্গৰ ব্যৱসায়ীসকলৰ প্ৰত্যেক আৰ্থিক অনুদান। চাহ পিঠা কৰি শাক পাচলি আদি নিম্ন বৰ্গৰ ব্যৱসায় কৰা ব্যক্তিসকলক মাননীয় প্ৰমোদ বড়ো দেৱে আপচুৰ দিনত থকা সময়তো বিভিন্ন কথাৰে ফুলজাৰি মাৰিছিল। চাহ পিঠা কৰি শাক পাচলি আৰু নিম্ন বৰ্গৰ ব্যৱসায় কৰা ব্যক্তিসকলক সাহায্য বা আৰ্থিক অনুদান দিয়াৰ কথা। এই ক্ষেত্ৰত তেওঁলোকে যেনেকৈ মানুহ বাছি দিব লাগিছিল, তেনেকৈ বাছি বা যেনেকৈ দিয়ে যাক দিব লাগিছিল তাক দিয়া হেন আমি দেখিবলৈ পোৱা নাই। যিবিলাক বেপাৰ বাণিজ্যৰ লগত জড়িত নাই, তেওঁলোকৰ মেম্বাৰ চেয়াৰমেনবিলাকে চিলেকশ্যন কৰি দিয়া আমি দেখা গৈছে। আমাৰ ৰূপহী হালবাৰী অঞ্চলত ঠিক তেনেকুৱা ব্যক্তিক আমি দিয়াহে দেখা পাইছোঁ। ককলাবাৰী সমষ্টিৰ কল্ড ষ্ট'ৰেজ নিৰ্মাণ কৰা। ককলাবাৰী সমষ্টিৰ কল্ড ষ্ট'ৰেজ নিৰ্মাণ কৰা। এই ককলাবাৰী সমষ্টিৰ কল্ড ষ্ট'ৰেজ নিৰ্মাণ কৰা হয়, কিন্তু ঘৰটোৱে বনাইছে, যেনেকৈ সা সুবিধা দিব লাগিছিল তেনেকৈ দিয়া নাই। ককলাবাৰী সমষ্টিৰ অন্তৰ্গত উদ্যোগী পৰিয়াল হাঁহ কুকুৰা পালন, ছাগলী পালন, পশুপালন আৰু মীন পালনৰ ব্যৱস্থা প্ৰদান কৰা। এই ক্ষেত্ৰত কিছু কৰা হৈছে। বড়োলেণ্ড দুৱাৰৰ প্ৰদূষণ পৰীক্ষা কেন্দ্ৰ পলিউশ্যন টেষ্টিং চেণ্টাৰ স্থাপনৰ কথা কৈছে, কিন্তু আজিলৈকে পলিউশ্যন টেষ্টিং চেণ্টাৰ মাননীয় প্ৰমোদ বড়ো দেৱৰ চৰকাৰে বনাই দিব পৰা নাই। সামাজিক আস্থান কাৰ্যালয় কাৰখানা। ককলাবাৰী সমষ্টিত বিটিআৰ চুক্তিত অন্তৰ্ভুক্ত থকা অনুষ্ঠান নিৰ্মাণ কৰা হ'ব। ককলাবাৰী সমষ্টিত বিটিআৰ চুক্তিৰ অন্তৰ্ভুক্ত থকা অনুষ্ঠান নিৰ্মাণ কৰা হ'ব, আজিলৈকে নিৰ্মাণ কৰা দেখা পোৱা নাই। মুগানী আগদাৰী স্বৰ্গীয় বাণেশ্বৰ
বসুমতাৰীৰ নামত জনতা সতিপুৰা পাব্লিক লাইব্ৰেৰী সংস্থাপন বৰ্তমান লগিন সফল হোৱা নাই। জালা হিমলা আৰু লক্ষীবাজাৰ ৰুৱেল মডেল টাউন বনোৱা ফেচিলিটিজ টু বি প্ৰভাইড অডিটৰিয়াম, চিলড্ৰেন পাৰ্ক, ইনডোৰ ষ্টেডিয়াম এণ্ড লাইব্ৰেৰী কাম ইনফৰমেশ্যন চেণ্টাৰ। জালা হিমলা লক্ষীবাজাৰ বজাৰখন মডেল টাউন বনোৱাৰ কথা কলিও মাননীয় প্ৰমোদ বৰদেৱে জালা হিমলা লক্ষীবাজাৰ অঞ্চলত থকা বাজাৰবিলাকক তেওঁলোকে ইনডোৰ ষ্টেডিয়াম, লাইব্ৰেৰী, ইনফৰমেশ্যন চেণ্টাৰ ইত্যাদি দিয়াৰ ফেচিলিটি সা সুবিধা দিয়াৰ কথা কলিও কিন্তু আজিলৈও সফল হোৱা আমি দেখিবলৈ পোৱা নাই। ককলাবাৰী সমষ্টিৰ বিভিন্ন ঠাইত উইভিং চেণ্টাৰ, এৰী মুগা আৰু বেম্বু এণ্ড কেন হেণ্ডিক্ৰাফ্ট স্থাপন। ককলাবাৰী সমষ্টিত থকা বিভিন্ন অঞ্চলত উইভিং চেণ্টাৰ যেনেকৈ দিব লাগিছিল তেনেকৈ দিব পৰা নাই। ইস্তাহাৰত যেনেকৈ লিখিছিল তেনেকৈ তেওঁলোকে কাম কৰি দিব পৰা নাই। মানাস মাউজী কেন্দ্ৰীয় ইক'টুৰিজম ছ'চাইটিৰ প্ৰতিৰক্ষাৰ বাবে গ্ৰহণ কৰা কাৰ্যৱলী অধিক শক্তিশালী কৰাৰ বাবে যথাযথ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। এই ক্ষেত্ৰত মানাস মাউজী কেন্দ্ৰীয় ইক'টুৰিজম ছ'চাইটিয়ে নিজাববীয়াকৈ আগৰ পৰাই তেওঁলোকে সা সুবিধাটো বনাই লৈ আছে। আগত যেনেকৈ তেওঁলোকে সা সুবিধা বনাইছিল তেনেকৈ এই একে অৱস্থাই আমি দেখা পাইছোঁ। মানাস ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তত বৈদ্যুতিক বেৰ নিৰ্মাণ কৰা। মানাস ৰাষ্ট্ৰীয় উদ্যান সীমান্তত বৈদ্যুতিক বেৰ নিৰ্মাণ কৰাৰ কথা তেওঁলোকে উল্লেখ কৰিলেও মানাস নেশ্যনেল পাৰ্কত বাঞ্চবাৰী অঞ্চলত কিছু আগৰ পৰাই কৰি থোৱা আছে, কিন্তু ককলাবাৰী, ভূঞাপাৰা আৰু কাহিতমা অঞ্চলত এই ইলেক্ট্ৰিকেল যিটো বেৰ দিয়া তেওঁলোকে ইস্তাহাৰটিকে লিখিছিল, কিন্তু আজিলৈকে সফল হোৱা নাই বা দিয়া হোৱা নাই। কোকৰাঝাৰত ককলাবাৰী সমষ্টি অতিথি বিশাল স্থাপন কৰা। ককলাবাৰী সমষ্টিৰ কাৰণে অতিথি শাল স্থাপন কৰাৰ কথা কৈছিল, কিন্তু আজিলৈকে আমি ককলাবাৰী সমষ্টিৰ অতিথি বা গেষ্ট হাউচ নিৰ্মাণ কৰা দেখা পোৱা নাই। ককলাবাৰী সমষ্টিৰ আলহী চৰা নিৰ্মাণ। ককলাবাৰী সমষ্টিত গেষ্ট হাউচ নিৰ্মাণ কৰা বিভিন্ন ঠাইত ইতিমধ্যে স্থাপন হোৱা সামাজিক ঘৰ, সাংস্কৃতিক প্ৰাংগণৰ বদলেণ্ড দৰবাৰৰ ঘৰসমূহ পুনৰ নিৰ্মাণ তথা নতুনকৈ নিৰ্মাণ ব্যৱস্থা আজিলৈকে নতুনকৈ নিৰ্মাণ কৰা আমি দেখা পোৱা নাই। বিভিন্ন ঠাইত থকা ৰাজহুৱা শ্মশান সংৰক্ষণ ব্যৱস্থা তথা সুব্যৱস্থাৰ নিৰ্মাণ এই ক্ষেত্ৰত কিছু সফল হৈছে। গাঁওসমূহৰ সংঘঘৰ নিৰ্মাণ ব্যৱস্থা কৰা। আজিলৈকে কোনো গাঁৱৰ সংঘঘৰ নিৰ্মাণ কৰা ব্যৱস্থা তেওঁলোকে ইস্তাহাৰত লিখিলে আজিলৈকে এখনো সংঘঘৰৰ নিৰ্মাণ কৰি দিব পৰা নাই। আঞ্চলিক আৰু গাঁওসমূহৰ ধৰ্মীয় অনুষ্ঠান স্থাপনৰ সুব্যৱস্থা। আঞ্চলিক আৰু গাঁওসমূহৰ ধৰ্ম অনুষ্ঠানবিলাকত যেনেলৈকে তেওঁলোকে বিল্ডিং গ্ৰেণ্ড দিব লাগিছিল বা মছজিদ বনোৱা তেওঁলোকে সা সুবিধা দিব লাগিছিল তেনেকৈ দিব পৰা নাই। ককলাবাৰী সমষ্টিত তথা ব্লক ভিত্তিত কৰি মহকুমা গঠনৰ ব্যৱস্থা আজিলৈকে সফল হোৱা নাই। ভিন্ন ঠাইত বজাৰ গৃহ নিৰ্মাণ কৰা। বিভিন্ন ঠাইত বজাৰৰ গৃহ নিৰ্মাণ কৰাৰ কথা কৈছে, কিন্তু আজিলৈকে এখনো তেওঁলোকে বজাৰ গৃহ বনাব পৰা নাই। ৰূপহী, শালবাৰী, হাউদৰপেটা, আনন্দ বজাৰ এই অঞ্চলত আমি ঘূৰি চালোঁ, এখনো নতুনকৈ তেওঁলোকে বজাৰৰ গৃহ নিৰ্মাণ কৰি দিব পৰা নাই। খেল বিভাগ। ককলাবাৰী সমষ্টি অন্তৰ্গত নেশ্যনেল স্পৰ্ট ইউনিভাৰ্চিটি আৰু চাই চেণ্টাৰ স্থাপন কৰা। ককলাবাৰী অঞ্চল নেশ্যনেল স্পৰ্ট ইউনিভাৰ্চিটি আৰু চাই চেণ্টাৰ তেওঁলোকে স্থাপন কৰাৰ কথা কৈছিল, কিন্তু এইটো তেওঁলোকে বনাব পৰা নাই। ফ্লপ। সমষ্টিৰ অন্তৰ্গত খেলপথাৰসমূহত উন্নত কৰা আৰু নৱ নিৰ্মাণৰ ব্যৱস্থা কৰা। ফ্লপ। দক্ষ আৰু অভিযুক্ত খেলুৱৈসকলক আৰ্থিক প্ৰদান কৰা। তেওঁলোকে আজিলৈকে দিব পৰা নাই। ভিন্ন স্থানত জিম আৰু যোগা চেণ্টাৰ স্থাপনৰ কথা আজিলৈকে বনাই দিব পৰা নাই। 10 যোগাযোগ আৰু জনসংযোগ বিভাগ।
প্ৰয়োজন সাপেক্ষে নতুন পকী ৰাস্তা বনোৱা আৰু সংযোগী পথ আৰু গাঁওসমূহত পথসমূহ পকীকৰণ তেওঁলোকে পকীকৰণৰ ৰাস্তা বনোৱা আৰু সংযোগী কানেকশ্যন ৰড গাঁওবিলাকৰ যিটো কানেকশ্যন পথ আছে এইবিলাক তেওঁলোকে পকীকৰণ কৰি দিয়াৰ কথা কৈছিল। কিন্তু আজি আমি BTC অঞ্চলত কিছু গাঁৱত আমি ঘূৰিলে দেখা পাওঁ। বৰ্তমান ৰূপী অঞ্চলত ৰূপী বাজাৰৰ পৰা মাত্ৰ খৰা মৰালৈকে কিছু পকীকৰণ কৰা হৈছে হালবাৰী সমষ্টিত। কিন্তু প্ৰয়োজন সাপেক্ষে নতুনকৈ পকী ৰাস্তা বনোৱা আৰু সংযোগী পথ আৰু গাঁৱৰ পথসমূহ পকীকৰণ কৰা কিছু জেগাত হ'লেও যেনেকৈ তেওঁলোকে কৰিব লাগিছিল তেনেকৈ কৰিব পৰা নাই। সমষ্টি অন্তৰ্গত পথ সংযোগী কালনীসমূহৰ RCC ফুটব্ৰিজ বক্স কালভাৰ নিৰ্মাণ আজিলৈকে তেওঁলোকে এই ক্ষেত্ৰত সফল হ'ব পৰা নাই। 11 জনস্বাস্থ্য কাৰিবাৰী বিভাগ পাব্লিক হেল্থ ডিপাৰ্টমেণ্ট PHC সমষ্টি অন্তৰ্গত প্ৰতিখন PHE পুনৰ খোৱা পানীৰ বাবে উপযোগী কৰা পুৰণা যিবিলাক PHE আছিল এইবিলাক তেওঁলোকে যেনেকৈ সুবিধা কৰি পানী বিতৰণ কৰি দিব লাগিছিল তেনেকৈ কৰি দিব পৰা নাই। জাৰগাঁও পাণবাৰীত বিশুদ্ধ খোৱা পানী সংৰক্ষণ ৱাটাৰ পাৰ্ক ব্যৱস্থা কৰা প্লট 2 নং ককলাবাৰী থুৰিবাৰীত বিশুদ্ধ খোৱা পানী সংৰক্ষণ সুব্যৱস্থা সমষ্টি সকলো গাঁৱতে বিশুদ্ধ খোৱা পানীৰ সুব্যৱস্থা 11 নম্বৰ চিনেমা থিয়েটাৰ আৰু সাংস্কৃতিক বিভাগ সমষ্টিৰ অন্তৰ্গত স্থানত চিনেমা আৰু পঞ্চায়ন ব্ৰহ্ম নৃত্য মঞ্চ স্থাপন আজিলৈকে সফল হ'ব পৰা নাই। ফ্লপ সমষ্টিৰ ভিতৰত সৰুকৈ কথাছবি গৃহ নিৰ্মাণ কৰা ফ্লপ সাংস্কৃতিক জগতৰ লগত জড়িত অবিৰত ব্যক্তি অৰ্থাৎ শিল্পীসকলৰ আৰ্থিক অনুদান কৰা কিছু ব্যক্তিক দিয়া হৈছে কিন্তু প্ৰায় ব্যক্তিয়ে যেনেকৈ ব্যক্তি পাব লাগে তেনেকৈ ব্যক্তি আজিলৈকে পোৱা আমি দেখিবলৈ পোৱা নাই। এয়া হ'ল মাননীয় প্ৰমোদ বৰদেৱৰ 2020 পৰা 2025 লগিন তেওঁলোকে BTC বাসিন্দাৰ কাৰণে যি কৰিবলৈ ওলাইছে ইয়াৰ বিথং বিৱৰণ। গতিকে আপোনালোকে মই তেওঁলোকৰ ইস্তাহাৰৰ সম্পৰ্কে কিছু কথা অৱগত কৰালে। মাননীয় প্ৰমোদ বৰদেৱ বৰ্তমান BTC গভৰ্ণৰে যেনেকৈ ৰাইজক সুবিধা প্ৰদান কৰিব লাগিছিল তেনেকৈ সুবিধা প্ৰদান কৰিব পৰা নাই। তেওঁ এজন সফল চিফ বুলি আমি বৰ্তমান গ্ৰহণ কৰিব নোৱাৰা হৈছে আৰু বিভিন্ন অঞ্চলত যেনেকৈ সা সুবিধা পাব লাগিছিল তেনেকৈ সুবিধা দিব পৰা নাই। গতিকে অহা দিনত আপোনালোকে ভাবি চিন্তি ভোট দিব। 2025ত BTC নিৰ্বাচন আহি আছে। গতিকে ভাল ব্যক্তিক আপোনালোকে সিলেকশ্যন কৰি আৰু ভাল ব্যক্তিক ভোট প্ৰদান কৰি আহি থকা সময়ত BTCখন এখন মডেল মিনি ষ্টেটত যেনেকৈ আমি পৰিৱৰ্তন কৰিব পাৰোঁ তাক চিন্তা চৰ্চা কৰি BTCৰ বাসিন্দাবিলাকে ভোট দিয়াৰ প্ৰয়োজন হৈছে। বৰ্তমান আমি দেখা পাওঁ যে মাননীয় হাগ্ৰামা মহিলাৰ বিভিন্ন জাতি গোষ্ঠীৰ কাৰণে যেনেকৈ সা সুবিধা আৰু সমানভাৱে সমান চকুৰে তেওঁ BTCৰ ফাণ্ডবিলাক বিতৰণ কৰি দিছিল তেনেকৈ বৰ্তমান ইউনাইটেড পিপল পাৰ্টি লিবাৰেলে কৰি দিব পৰা নাই আৰু তেওঁলোকৰ MP বিলাকে বিভিন্ন অঞ্চলৰ পৰা ভোট পাইছে কিন্তু এই অঞ্চলত তেওঁলোকে কোনো অনুদান বৰ্তমান দিব পৰা নাই। গতিকে আহি থকা সময়ত আমি গধুৰভাৱে চিন্তা চৰ্চা কৰি যেন আমাৰ ভোটটো দিয়ে তাকে মই আপোনালোকক অনুৰোধ জনাইছোঁ। সদৌ শেষক আপোনালোকক SB এডভাইচ 365 চেনেল চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ যাচিছোঁ। খুলুমবাই, নমস্কাৰ, জয় হিন্দ।